নমস্কাৰ সমগ্ৰ শিক্ষা নগাঁৱৰ উদ্যোগত কচুৱা মণ্ডল সমল কেন্দ্ৰৰ ব্যৱস্থাপনাত 20/2/2023 তাৰিখ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। ৰাতিপুৱা 9 বজাত স্মৃতি তৰ্পণ কৰে কচুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকে আৰু 9:30 লগে লগে এটি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ লগত সংগ দিছিলে কচুৱা আৰক্ষী নিবাসৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধি ছাৰে। আজি এই ৰাইজৰ উৎসৱ কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি পেলাই বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজিৰ সাংস্কৃতিক কাৰ্যসূচীৰ পিছতে বিয়লি 2 বজাত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা ছাৰ আৰু লগতে বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰুতিমালা গায়ন বাইদেউ, জিলা আঁচনি বিষয়া বিশেষ প্ৰশিক্ষণ গৈ আছে। আমাৰ কচুৱা অঞ্চলত প্ৰথমতে সমগ্ৰ শিক্ষা নগাঁৱৰ উদ্যোগত কচুৱা ক্লাষ্টাৰৰ ব্যৱস্থাপনাত ৰাইজৰ উৎসৱত ইতিমধ্যে বিভিন্ন বিদ্যালয়ৰ পৰা আহি ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছেহি। এয়া আপোনালোকক মই দেখুৱাই আছোঁ বিভিন্ন কলা সংস্কৃতিৰ তেওঁলোকে বেশভূষা লৈ পেলাই আমাৰ মাজত উপস্থিত হৈছে। আজি আমাৰ কচুৱাত যিটো ৰাইজৰ উৎসৱ অনুষ্ঠিত হৈ আছে, ইতিমধ্যে ছাৰ বাইদেউসকলে সম্পূৰ্ণ সক্ৰিয়তাৰে ইয়াত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে বিভিন্ন স্কুলৰ কচুৱা ক্লাষ্টাৰৰ সমূহ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহি পেলাই গোট খাইছে। এয়া খেলো ইণ্ডিয়াৰ টীম এটা আছে। ধুনীয়াকৈ আজি ছাত্ৰ ছাত্ৰী সাজি কাজি আহিছে। আজি ভাল লাগিছে নাই? ভাল লাগিছে নে আজি? ঠিক আছে। আজি আমি ধুনীয়াকৈ ৰাইজৰ উৎসৱ আমি কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ।